Hi guys, good morning. Plane আছিল আজি ৰাতিপুৱা সানৰাইজটো কেটচ কৰাৰ কিন্তু ৰাতিপুৱা সাৰেই নাপালোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱা 10টা। যেহেতু যাম বুলি ভাবিলোৱে গতিকে যাওঁ কাৰণ আজি দিনটো ভাল ৰ'দ ওলাইছে আৰু দুটামান ড্ৰোন শ্বট ল'ব পাৰিম গতিকে বলক বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। I know that you're curious, I know that you're strong, but life can be furious and things can go wrong. You go, we're better off tomorrow, but who knows if we get joy or sorrow. কাৰ্লিং ফৰ্ট পালোহি আৰু ইয়াতে খাই যাম বুলি ভাবিছোঁ কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই ইমান মানুহ আজি পাৰ্কিং পাবলৈ নাই আহি ইয়াত পৰ্টৰ ওচৰত ৰখাবলগীয়া হৈছে আৰু ইফালে ভিউটো চাওক ইয়াতে মই কাৰ্লিং ফৰ্টৰ ইয়াতে মই টাউনখনৰ এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে যদি চাই ইফালে বা সিফালে ক'ৰবাত লিংক এটা আহিব তাতে ক্লিক কৰিব আৰু এখন চিপখন চাওক There's things in life you simply need to know, like sun and rain and trust in letting go. It takes a bit of suffering, sleepless nights and wandering. So বহি আছোঁ ইয়াত অৰ্ডাৰটো দিলোঁ মেক এভিড ভিলেজ হোটেল বুলি কয় আৰু কিমান টাইম লাগে নাজানো অৰ্ডাৰটো আহোঁতে আৰু ইয়াৰ পৰা খাই আমি যাম চিধা Don't say you're ridiculous, you're not even close. Don't wish for indifference, you're not one of those. We fall, but we always rise up through it all. So খালোঁ ইয়াতে পূৰা পেট ফুল হৈ গ'ল আৰু এতিয়া অলপ টাউনখন কৰিম আৰু তাৰ পৰা যাম ইয়াৰ পৰা আধা ঘণ্টা এটা লাগিব 20 কিলোমিটাৰমান হ'ব It takes a bit of suffering, sleepless nights and wandering before you make it safely to the end. And if you ever wonder, there is nothing wrong with a little thunder. There's things in life you simply need to know. পালোহি ইয়ালৈ মই আজি ছেকেণ্ড টাইম আহিছোঁ ফাৰ্ষ্ট টাইম আহোঁতে বতৰটো পূৰা ডাৱৰীয়া হৈ আছিলে চ' ইমান এটা ভাল ভিউ পোৱা নাছিলোঁ কিন্তু আজি পূৰা ৰ'দ আপোনালোককো দেখুৱাম ভিউটো ওপৰৰ পৰা আৰু এইখিনি ব্লেক মাউণ্টেইন বুলি কয় আৰু ওপৰলৈ যাব পাৰি ওপৰত এটা টাৱাৰ আছে আমি টাৱাৰটোৰ ওচৰলৈকে যাম আৰু তাৰ পৰা এটা ভিউ চাম ইয়াৰ পৰা এটা ড্ৰোন শ্বট লৈ লওঁ কেনেকুৱা লাগে চাওক আপোনালোকে দুটামান ড্ৰোন শ্বট ল'লোঁ ইয়াতে ইমান এটা ভাল নাহিল এতিয়া ওপৰলৈ যাওঁ টাৱাৰটোৰ ওচৰত যাওঁ এই পাহাৰখন ব্লেক মাউণ্টেইন বুলি কয় আৰু আমি খুব টাৱাৰটোলৈকে যাম আৰু এই পাহাৰখনৰ হাইট প্ৰায় 500 মিটাৰমান হ'ব লুথৰ ভিতৰত এইখন হৈছে ছেকেণ্ড হাইষ্ট পাহাৰ পালোহি একদম ওপৰত গাড়ী লৈ আহিব পৰা এখন পাহাৰেই যি আছে য'ত নেকি একদম ওপৰলৈকে আহিব পাৰি বাকী পাহাৰবোৰৰ ওপৰত যাবলৈ হ'লে ট্ৰেকিং কৰিব লাগিব আৰু ইয়াতে অলপ টাইম বহিম অলপ ভিউটো দেখুৱাম দুটামান শ্বট ল'ম আৰু তাৰপিছত আমি ৰিটাৰ্ণ হ'ম
আজি মোৰ প্লেনটো আছিল যে ৰাতিপুৱা ইয়াত আহিম 6টা বজাত ছানৰাইজ হ'ব আৰু ছানৰাইজৰ এটা ধুনীয়া চিনেমেটিক ভিডিঅ' ল'ম, কিন্তু নহ'ল, ৰাতিপুৱা সাৰেই নাপালোঁ। যি কি নহওক আহিম বুলি ভাবিছিলোঁ যেতিয়া আহিলোঁ আৰু ছানৰাইজ নহ'লেও দুটামান এনেই শ্বট দুটামান পালোঁ। মাজতে এটা পাৰ্কিং পালোঁ আৰু ইয়াতে এখন সৰুকৈ পাৰ্ক এখন আছে, ইয়াতে অলপ ৰৈ যাওঁ, কি আছে চাই যাওঁ। আৰু আমি সেই পাহাৰটো ওপৰলৈকে গৈছিলোঁ আৰু এতিয়া পাহাৰৰ তলত পালোঁহি। ইয়াতে এখন দোকান আছিলে কিন্তু খোলা নাই, আউট অফ অৰ্ডাৰ, বন্ধ কৰি থৈ দিছে, হয়তো নতুন বনাই আছে। বাৰু ব'লক পাৰ্কখনৰ ভিতৰত যাওঁ, কি আছে চাওঁ। এইখন এখন মেমৰি গাৰ্ডেন হয় আৰু ইয়াতে কাৰোবাৰ স্মৃতিত বহুতে গিফ্ট দিয়ে। যিমানবোৰ বস্তু দেখিছে এইবোৰ চব গিফ্ট দিয়া। চ' ফাইনেলি দাণ্ডাল পালোহি। দুটামান বজাৰ কৰিব লগা আছে, চ' এই বজাৰ দুটা লৈ যাওঁ। আৰু এটা 21 ছেপ্টেম্বৰ। চ' বজাৰ কৰিলোঁ আৰু এতিয়া আমি চিধা ঘৰলৈ যাম আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ। চাই কেনেকুৱা পালে জনাব।